Hey guys, কি খবৰ আপোনালোকৰ? মোৰো খবৰ ভালে। আজি মই এটা ৰেচিপি আগবঢ়াম বুলি ভাবিছোঁ আপোনালোকৰ মাজলৈ। মোৰ ৰেচিপিটো কেনেকুৱা লাগে চাই থাকিব আৰু ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। এতিয়া মোৰ ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকিব। এয়া মই দুটা পিঁয়াজ লৈছোঁ কাটি, তাৰপিছত নহৰু আদা জালুক জীয়া আৰু জলকীয়া পিচি লৈছোঁ, তেজপাত দুটা আৰু জলকীয়া ধুই লৈছোঁ, ব্ৰইলাৰ মাংস আৰু এইফালে আলু লৈছোঁ। তাৰপাছত মই গেছত কেৰাহীটো পাতিলোঁ। এয়া কেৰাহীটো গৰম হোৱাৰ পাছত মই কেৰাহীখনত মিঠাতেল দিলোঁ। এয়া আলু ফ্ৰাই কৰিবৰ কাৰণে মিঠাতেল দিলোঁ কেৰাহীখনত। প্ৰথমতে মই আলুখিনি ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি ল'লে ভাল লাগে আৰু আলুখিনি তেতিয়া খাই কিবা এটা ভাল লাগে। দেখিছেনে? মই কেৰাহীত আলু দি দিলোঁ, ফ্ৰাই কৰি ল'ম আলুখিনি। অলপ সময়ৰ কাৰণে মই আলুখিনি ফ্ৰাই হ'বলৈ দিম। দেখিছেনে? এয়া ফ্ৰাই হৈ আছে। আলু ফ্ৰাই কৰা হৈ গৈছে মোৰ। এতিয়া মই কেৰাহীখন আকৌ তেল অকণমান কমি আছে যে আৰু অকণমান তেল দিছোঁ। তেলকণ অকণমান গৰম হ'ব দিছোঁ। তাৰপাছত মই আকৌ শুকান জলকীয়া দুটা, তেজপাত দেখিছেনে? তেজপাত এটা দিছোঁ। পিঁয়াজ দিছোঁ। তাৰপাছত অলপ লৰাই দিম। পিঁয়াজটো অকণমান ৰংচঙীয়া হ'লে খুন্দি থোৱা নহৰু আদা দিম। খুন্দি থোৱা নহৰু আদা দিছোঁ। এতিয়া মিক্স কৰি দিম। মিক্স কৰি অকণমান ভাজিম। দেখিছেনে? তাৰপাছত ইয়াত বিলাহী দিম। বিলাহী এটা দিম। বিলাহীটো কাটি লোৱা নহ'লে এনেকৈ কাটি দিলে। কাটি থোৱা হোৱা নাছিলে যে। বিলাহী দি পেলাই অলপ ভাজি ল'ম। তাৰপাছত ইয়াত পিচি থোৱা জালুক জীয়া মছলাখিনি দি দিম। অইন মছলা একো ব্যৱহাৰ কৰা নাই, অকল মই জালুক জীয়া আৰু আদা নহৰু সেইটো আৰু বেছি নাই। শুকান জলকীয়া দুটামান পিচি লৈছোঁ। এতিয়া জালুক জীয়া পিচি থোৱা দি দিছোঁ। এতিয়া মিক্স কৰিম। মিক্স কৰি অলপ সময় ভাজিম। দেখিছেনে? অলপ সময় ভাজিম।
এতিয়া মোৰ মছলাখিনি ভজা হৈয়ে গৈছে। এতিয়া মই দেখিছেনে মছলা পেষ্টটো হৈয়ে গৈছে। এই পেষ্টটোতে মই নিমখ দি দিলোঁ। নিমখটো মিলাই মানে ইয়াতে নিমখটো দি দিলোঁ, ৰং গুড়ি নিদিলোঁ। ৰং গুড়ি পাছত দিম। এতিয়া ৰং গুড়ি দিলে মানে তলত ধৰে। ৰং গুড়িটো যেতিয়া মানে দি দিয়ে তেলটো শুকুৱাই আনে আৰু তলত লাগি ধৰে। সেইটো কাৰণে মই দিয়া নাই। আৰু এয়া মাংস দি দিলোঁ। এতিয়া মিক্স কৰিম মাংসখিনি মছলাৰ লগত। দেখিছেনে? পেষ্টটোৰ লগত ধুনীয়াকৈ এনেকৈ লৰাই দিব আপোনালোকে। এনেকৈ মই বনোৱা নিচিনা আপোনালোকেও বনাই চাবচোন, কেনেকুৱা লাগে খাই চাব। ইমানকৈ নাজানো আৰু আপোনালোকৰ নিচিনা ভাল হয়নে নহয় নাজানো, মই বনাইছোঁ আৰু। দেখিছেনে ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। গোটেই মাংসখিনি মছলাখিনি ধুনীয়াকৈ লাগি ধৰিছে ন? দেখিছে? ৰং গুড়ি এতিয়াও দিয়াই নাই, দিম আৰু। কালাৰটো হোৱা নাই ন, ৰং গুড়ি দিয়া নাই যে, সেইটো কাৰণে। এতিয়া দি দিলে ভাল লাগিব দেখিবলৈ, চাবচোন। মই মাংস আনিলে এনেকৈ বনাওঁ। ৰং গুড়ি দি দিলোঁ। এতিয়া ৰং গুড়িখিনি মাংসৰ লগত মিক্স কৰিম। তাৰপাছত কালাৰটো চাই থাকিব, ইমান ধুনীয়া কালাৰ হ'ব নহয়। দেখিছেনে? মিক্স কৰি দিওঁতে কালাৰটো উঠি আহিছে। এনেকৈ অলপ সময় ভাজি থাকিব। অলপ সময় ভাজিবই লাগিব। ভাজিলেহে খাই মাংসটো টেষ্ট উঠে। মাংসৰ কালাৰটো একদম ধুনীয়া হৈছে। দেখিছেনে? ইমান ধুনীয়া কালাৰ। মাংসটো অলপ সময় ভাজি থাকিব লাগিব। ভজা হৈছে, দেখিছেনে? কালাৰটো কিন্তু ধুনীয়া হৈছে। কালাৰ অইন একো দিয়াই নাই। জালুক দিয়া আৰু বিলাহী, আদা, নহৰু, শুকান জলকীয়া। কালাৰটো কিন্তু একদম বেছি। মোৰ যে লোভৰ পানী ওলাই গুচি গৈ দিয়ক। দেখিছেনে বাৰু? খাওঁ লাগিছে, ইমান ধুনীয়া কালাৰ হৈছে। অলপ সময় এনেকৈ ভাজি থাকিব লাগিব। মাংসটো ভজা হৈ গ'লে মই ফ্ৰাই কৰা আলুকেইডোখৰ দি দিম। আৰু অলপ সময় ভাজিব লাগিব। হৈছেহি, বেছি সময় নাই আৰু অলপ ভাজিলেই আমাৰ মাংসটো হৈ যাব ভজা। অলপ বেছি টাইপত বনাম। মাংসটো ভজা হৈ গৈছে। এতিয়া ফ্ৰাই কৰি থোৱা আলুকেইডোখৰ দিম। দেখিছেনে? এনেকৈ পানী অলপ দি দিব। এতিয়া মাংস যেনে গ্ৰেভি টাইপৰ বনাম, ইমান জলদিয়াকৈ নবনাওঁ। আৰু অলপমান পানী দিম। এতিয়া অকণমান মাছটো অলপ সিজিব দিছোঁ, অলপ পানী দি। অলপ সময় অকণমান সময় ভাজিলোঁ, তাৰপাছত মই পানী দিম। গ্ৰেভি টাইপত বনাম, ইমান পানী নিদিওঁ। দালি আছে যে, ইমান মানে জুলীয়াকৈ নবনাওঁ আৰু।
এয়া ভজা হৈ গৈছে। এতিয়া মই অলপ পানী দিম। পানী দিয়াৰ পাছত এতিয়া অলপমান উতলিব দিম। মাংসটো সিজিব লাগিব। মাংসটো সিজিলে টেষ্টটো বেছি উঠে। এতিয়া অলপ সময় মই মাংসটো উতলাম। তাৰপাছত আজি মোৰ ৰেচিপি ৰেডি। এয়া মোৰ মাংস হৈ গ'ল। গেছটো অফ কৰিলোঁ। এতিয়া চাওক মাংস কালাৰটো কিন্তু ধুনীয়া লাগিছে ন? হৈ গ'ল। এতিয়া আপোনালোকক দেখাই আছোঁ বাঢ়ি।